ৰাজ্যৰ সুৰাপায়ী লোকৰ বাবে বেয়া খবৰ সকলো বিলাতী মদৰ দোকান ৩১ মাৰ্চলৈ বন্ধৰ নিৰ্দেশ অসম চৰকাৰৰ অতিৰিক্ত আবকাৰী আয়ুক্তই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জিলা উপায়ুক্তলৈ প্ৰেৰণ এই নিৰ্দেশ ডিলাই যুৱতী উদ্ধাৰ ডিফু হৈলাল বস্তিত ১৩ মাৰ্চৰ পৰা নিখোজ যুৱতীক উদ্ধাৰ কাৰ্বি আংলং আৰক্ষীৰ এক ঘটনাৰ লগত জড়িত যুৱকক গ্ৰেপ্তাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তবাসীৰ এঘৰত ভয়ানক অগ্নিকাণ্ডত লাংকেৰৰ নিবাসী চন্দ্ৰ সিং তেৰণৰ বাসগৃহ সম্পূৰ্ণৰূপে যা ঘৰুৱা নিত্য ব্যৱহাৰ্য সা সামগ্ৰীৰ লগতে সাঁচতীয়া ৫০,০০০ টকা সোণৰূপৰ ভস্মীভূত নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কৰোনা সন্ত্ৰাসৰ মাজতে বেয়া খবৰ সুৰাপায়ী সকলৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত আবকাৰী আয়ুক্তই ৰাজ্যৰ সকলো বিলাতী মদৰ দোকান অহা ৩১ মাৰ্চলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে WT মেছেজ যোগে তৎকালে কাৰ্যকৰী হোৱাকৈ জিলাসমূহ উপায়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে অসম চৰকাৰৰ অতিৰিক্ত আবকাৰী আয়ুক্তই হয় ইতিমধ্যে কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছে মহামাৰীৰ ৰূপত বিয়পি পৰিছে মহামাৰী কোভিড-19ৰ আতংকত চৌদিশ বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষতো কৰোনা ভাইৰাছক এই সময়লৈকে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ'লেও সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ বাবে মানুহ কাৰ্পণ্য কৰা নাই অসম চৰকাৰেও দেশৰ লগতে অহা ৩১ মাৰ্চলৈকে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত মানুহৰ সমাগম বন্ধ ৰাখিছে অধিক সতৰ্কতা অৱলম্বনৰ বাবে অসম চৰকাৰৰ আবকাৰী আয়ুক্তই শেহতীয়াকৈ WT মেছেজৰ জৰিয়তে জিলা উপায়ুক্তলৈ তৎকালে কাৰ্যকৰী হোৱাকৈ এক নিৰ্দেশ প্ৰেৰণ কৰিছে নিৰ্দেশ মতে অহা ৩১ মাৰ্চলৈকে ইতিমধ্যে খোলা থকা বিলাতী মদৰ দোকানসমূহ বন্ধ ৰাখিব লাগিব এই নিৰ্দেশ হাইলাকান্দি ওদালগুৰি দৰং নলবাৰী যোৰহাট শিৱসাগৰ তিনিচুকীয়া গোৱালপাৰা বৰপেটা গোলাঘাট ডিব্ৰুগড় লখিমপুৰ ধেমাজি মৰিগাঁও ধুবুৰী নগাঁও বঙাইগাঁও কোকৰাঝাৰ কাছাৰ কৰিমগঞ্জ কাৰ্বি আংলং ডিমা হাছাও শোণিতপুৰ বাক্সা চিৰাং কামৰূপ মেট্ৰৰ উপায়ুক্তৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক জানিবলৈ তথা সতৰ্কতা অৱলম্বনৰ বাবে জাৰি কৰিছে কাৰ্বি আংলং জিলাৰ ডিলাই যুৱতী উদ্ধাৰ ডিফুৰ হৈলাল বস্তিত যোৱা ১৩ মাৰ্চৰ পৰা নিখোজ হৈ আছিল যুৱতীগৰাকী ডিলাই থানাৰ অন্তৰ্গত আছাদী নামৰ এগৰাকী মহিলাই তেওঁৰ কন্যা নিখোজ হৈ থকা বুলি ডিলাই থানাত কালি দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ডিফুৰ হৈলাল বস্তিৰ পৰা উদ্ধাৰ কৰে আৰু লগতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে এজন যুৱকক জানিব পৰা মতে যোৱা ১৩ মাৰ্চত যুৱতী এগৰাকী হঠাৎ ঘৰৰ পৰা নিখোজ হয় ডিলাই থানাৰ অন্তৰ্গত এগৰাকী মহিলাই তেওঁৰ কন্যা নিখোজ হোৱাৰ অভিযোগ দাখিল কৰে ডিলাই থানাত মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ডিলাই থানাই লগে লগে এই সংক্ৰান্তত ১০-২০20 নম্বৰত এক পঞ্জীয়ন কৰে তাৰ পিছতে অতি তৎপৰতাৰে যুৱতী নিখোজ হোৱা ঘটনাৰ সংক্ৰান্তত অনুসন্ধান আৰম্ভ কৰে ফলস্বৰূপে বুধবাৰে ডিফু আৰক্ষী থানাৰ অন্তৰ্গত হৰিলাল বস্তিৰ পৰা উদ্ধাৰ কৰে নিখোজ যুৱতীগৰাকী আনহাতে এই ঘটনাৰ সৈতে জড়িত অভিজিত দাস নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বঠাটলাংছৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ মেঘালয় সীমান্তত লাংকেৰৈ দিন দুপৰদি সংঘটিত এক ভয়ানক অগ্নিকাণ্ড গৃহস্থৰ অনুপস্থিতিত সংঘটিত এই ভয়ানক অগ্নিকাণ্ডত লাংকেৰৈ নিবাসী চন্দ্ৰ সিং তেৰণৰ বাসগৃহ সম্পূৰ্ণৰূপে অগ্নিত দাহ হৈ ছাই ধ্বংসস্তৱত পৰিণত হয়
গৃহস্থৰ অনুপস্থিতিত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটিৰ নিত্য ব্যৱহাৰ্য সা সামগ্ৰীৰ লগতে কাপোৰ কানি সোণৰূপৰ অলংকাৰৰ সাঁচতীয়া নগদ 50,000 টকা। হামৰেনৰ পৰা 42 কিলোমিটাৰ নিলগত ভিতৰুৱা অঞ্চল লাংকেৰৈ গাঁৱত সংঘটিত হয় দিন দুপৰতে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। এয়া চাওক সম্পূৰ্ণৰূপে যা গ'ল ভয়াৱহ অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে চাই স্তপলৈ পৰিণত হ'ল পুৱা ভাগত সুখ আনন্দৰে ভৰপূৰ এখন ঘৰৰ চলাৰ লাইটৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। সাধাৰণতে পাহাৰীয়া খেতি কাৰ্যৰ বাবে গৃহস্থ ঘৰৰ পৰা খেতি কাৰ্যলৈ ওলাই গৈছিল পুৱাতে। গৃহস্থৰ অনুপস্থিতিত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। দাঁতি কাষৰীয়া লোকসকলেও খেতি কাৰ্যত ওলাই গৈছিল। তেনেস্থলত জুই নুমুৱাৰ প্ৰয়াস একেবাৰে কৰা নহ'ল। জুইত গৃহস্থৰ নিত্য ব্যৱহাৰ্য নানান সা সামগ্ৰী চোলা কাপোৰ আদিৰ লগতে সাঁচতীয়া সোণৰূপৰ অলংকাৰ ধান 60 মোন নগদ 10,000 টকা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যাহ যায়। বছৰটোৰ বাবে খেতি পথাৰৰ পৰা সংগ্ৰহ কৰা ধান চাউলৰ লগতে ঘৰৰ কোটা গছিও জুইৰ পৰা বচাব নোৱাৰি পৰৱৰ্তী সময়ত থকা খোৱাৰ লগতে পিন্ধা কাপোৰ কানি টকাৰ অভাৱত কেনেদৰে জীৱন নিৰ্বাহ কৰিব তাকে লৈ চিন্তিত হোৱাৰ লগতে ভাগি পৰিছে গৃহস্থ। হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয় চতুৰ্থ বৰ্গৰ 7টা আসন পূৰণৰ বাবে চলাইছে প্ৰস্তুতি। কিন্তু এই 7টা আসনৰ এটাও নাই পাৰ্বত্য জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ। ইয়াৰ পৰিৱৰ্তে OBCৰ বাবে আছে 4টা পদ, STPৰ বাবে এটা পদ, SCৰ বাবে এটা আৰু UR বাবে আছে এটা। ST অৰ্থাৎ পাৰ্বত্য জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে নাই এটাও পদ। এনে পৰিপ্ৰেক্ষিতত KSA হামৰেন শাখা কুয়া হামৰেন ব্যৱসায়িক গোষ্ঠী আৰু হামৰেন ৱাইচং কলেজৰ ছাত্ৰ একতা সভা যুটীয়াভাৱে বুধবাৰে লগ ধৰে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত। পশ্চিম কাৰ্বি আংলং জিলাৰ দৰে ষষ্ঠ অনুসূচী এলেকাত ST তথা পাৰ্বত্য জনগোষ্ঠী প্ৰাৰ্থীৰ বাবেও আসন ঘোষণা কৰিবলৈ অনুৰোধ কৰি এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ দৰে এলেকাত পাৰ্বত্য জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে 80% আসন পূৰণ কৰাৰ দাবী উল্লেখ কৰা হয় স্মাৰক পত্ৰখনত। জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰত উল্লেখ কৰা দাবী মতে বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈকে এই বিষয়টো নিয়াৰ কথা আমাৰ সাংবাদিকক জানিবলৈ দিয়ে ছাত্ৰৰ নেতা টিমথি ৰংপিয়ে। DCRI deng pinpura logi pi thela phela je rak 4 grade chokomar post oxygen klang pen SC ST plan la pen OBC tumhan ke kota do boy fit stame dak methang long ri boy fit ta ST je bangil tumhan kota pawedat la sila so puthak pinili tum la song free chelang pet pen DCRI deng pinpura lo pilo la pen la dak ke jong du la phela ni tum ST phan bang ke 80% phan 80% a job nang pinili tum phan la penyong sin litum phan la puan pe nang pipon qualify pe nang ta nang pipedat protel litum angdeng tui mucarang deng stamili tum chesong ponji হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ। সময় হৈছে এডিশ্যনৰ বাণিজ্যিক বিৰতিৰ।
COVID-19 coronavirus laki akimia kiso api laso kiso api pen kiso kelong abang phu kapasi phu kiso ammonia chitheke wangseng ningke wang pok kiso ang thek hai hui theklong ji corona kiso pen chilang pulote laso kiso chiun dat hai chirok tok ke deng nang ji ason hai hui laki ri hong ni ta sabun la pen lang pen ri apong char sam nang ji la pen ingho mahanga long papo nang ne kiso abang phu pen kido chipahelo sikime ang tonalam kachini jia phan 691-334-7770 691-334-7771 691-334-7772 691-334-7773 along Humri Ignon Lapen toll free number 104 along ta Humri Tame Claret Unisex Salon kichengsi sopinsu lapen soar luapan kipamadadim Karbiri sunim surong aje nang kilia pora good Claret Unisex Salon ahin pen nang 1 pilo isi warsai kime laki hair straightening 2199 hair smoothing 3299 hair rebonding 4299 lapen keratin 4299 other pen long pon igji Apor kimi warsai kimi nang litum cemat mepit duni lasi labang so warsai kimi ahut nang litum tengne ne pin pen ali chuan dun ikha ning chipa bipe pin pen humri dam non la pen nang litum kemesen nang thek longpon ikji adin laki rong parpi rong berot iron bridge dung difu karbiang long kachini le thorjia phan humri tame 6001213664 Kanch Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত অসমৰ অন্যতম ভূমিপুত্ৰ তিৱাসকলৰ জাতীয় উৎসৱ পালনৰ বাবে লোৱা হৈছে ব্যাপক প্ৰস্তুতি তিৱা জাতীয় সংগঠন তিৱা মাথাণ্ডাই টকৰা তিৱা সাংস্কৃতিক সমাজ সদৌ তিৱা সন্থা আৰু সদৌ তিৱা মহিলা সন্থা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰংখাং সমষ্টি সমিতি বিথুং সমষ্টি সমিতি কপিৰে সমিতিৰ যুটীয়া উদ্যোগত উলহ মালহৰে উদযাপন কৰা হ'ব পশ্চিম কাৰ্বি আংলঙৰ নাম তৰাডুবিত তিৱা জাতীয় উৎসৱ পশ্চিম কাৰ্বি আংলঙৰ নাম তৰাডুবিত তিৱা জনজাতিৰ বিহুৰ লগত সংগতি ৰাখি তিৱা জাতীয় উৎসৱ পালনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুলিছে তুংগত জিলাখনৰ তিৱা অধিষ্ঠিত অঞ্চল ক্ৰমে নতুন খিলানি পুৰণা খিলানি ফেলাংপি শিলডুবি ডেৰামুখ চিতলিজান দেৱাগুৰি কাৱৈমাৰী নাম তৰাডুবি বৰঘাট চিকামাৰী অক্ৰাপ আৰু মুখিম গাঁৱত বসবাস কৰা তিৱা লোকৰ বিহুৰ লগত সংগতি ৰাখি পালন কৰিব তিৱাসকলৰ এই জাতীয় উৎসৱ ইফালে তিৱা মাথাণ্ডাই টকৰা অৰ্থাৎ তিৱা সাহিত্য সভা তিৱা সাংস্কৃতিক সমাজকে ধৰি কেইবাটাও জাতীয় সংগঠনে মিলি উদ্দেশ্যৰ বৰ্ডলৈ নিপেন মছৰং আদি ব্যক্তিৰ নেতৃত্বত বিগত দিনৰে পৰা অনুষ্ঠিত কৰি অহা তিৱা জনজাগৰণ সভাত জাতিটোৰ উত্থানৰ বাবে 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় তিৱা জনজাতিৰ নৃত্যৰ ওপৰত কৰ্মশালা ভাষা নজনা তিৱাসকলক ভাষা জনা ব্যক্তিৰ দ্বাৰা তিৱা ভাষা শিকন আদি পৰিকল্পনা কৰা হয় আৰু অহা 2021 চনত হ'ব লগা লোকপিয়লত মাতৃভাষা তিৱা বুলি উল্লেখ কৰা পৰিকল্পনা কৰিছে উল্লেখ্য বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে অনন্ত বৰদলৈয়ে সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য ডি উফিং মাছলাইকে ধৰি তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে আৰু সেই কথাত আজিৰ যুগৰ যিসকলে অসমীয়া ভাষা যিসকলে অসমীয়া ভাষাকে জানি বুজিব নোৱাৰে আৰু বুজিব নোৱাৰে কাৰণ এদিনীয়া ভাওনা
যেতিয়া আমি জাতীয় সংগ্ৰাম নাথাকে হিচাপে নাগৰিক এটা সময়ত সংগ্ৰাম বিপৰীত কৰিবলগীয়া মানে বুজি পাইছিল ঠিক হৈছে যে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কাৰ্বিসকলৰ অনেক উল্লেখযোগ্য পৰম্পৰাগত পূজা পাৰ্বণৰ ভিতৰত জাংৰে ৰংকিম ৰংকেৰ পূজাও এটা পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং পৰিষদ সমষ্টিৰ অন্তৰ্গত লাং হঞ্জাৰ জাৰি ফাংছ গাঁৱৰ মুকলি পথাৰত উলহ মালহেৰে অনুষ্ঠিত কৰা হয় এই পূজা পশ্চিম কাৰ্বি আংলং জিলাখন কাৰ্বি সামাজিক পৰম্পৰাগত ৰীতি নীতি সংৰক্ষণ আৰু উৎপন্ন ভূমি বুলি ক'লেও হয়তো বহাই কোৱা নহ'ব বিভিন্ন পূজা পাৰ্বণক বিধিগতভাৱে পালন তথা উদযাপন কৰি আহিছে তাৰে ভিতৰত অন্যতম জাংৰে ৰংকিম ৰংকেৰ পূজা চিনথঙৰ লাং হঞ্জাৰ জাৰি ফাংছ গাঁৱত এই পূজা বিগত 5 বছৰ ধৰি উলহ মালহেৰে পালন কৰি আহিছে এই জাংৰে ৰংকিম পূজা কুৰুচাৰ তথা পুৰোহিত চাবুৰা ৰংখীয়ে এই পূজা বিধিপূৰ্বক সমাধান কৰে উল্লেখযোগ্য এই সমগ্ৰ অনুষ্ঠানত আমৰি ব্লক ভিডিচি অধ্যক্ষ বাচাক্ৰ প্ৰমুখ্য বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আমৰিৰ পৰা পিৰাটেনে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ